নমস্কাৰ বাইদেউসকল। অংগনবাড়ী কৰ্মী সহায়িকা, মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াকৈ যি বৃহৎ ঘোষণা কৰিছে, সেই ঘোষণাৰ পিছতে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। গতিকে বাইদেউসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। হয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। সকলো 1,07,000 ৰন্ধন কৰ্মী হৈ মই নিজে উপদেষ্টা দায়িত্ব পালন কৰি আহিছিলোঁ। ইমান দিনীয়া দীঘলীয়া সংগ্ৰামখনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলপ হ'লেও আমি সফলতা হ'ম বুলি ভাবিছোঁ। যিহেতু নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা ইতিমধ্যে কৈছে যে আমাৰ ৰান্ধনীসকলৰ হৈ চিন্তা কৰিছোঁ বুলি কৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা যেতিয়া নেকি ওলালে কথাষাৰ, আমি ভাবিছোঁ যে আমাৰ কামটো হ'ব। আমাৰ যিখিনি আমাৰ মাননি বহা কথা আছিলে সেইখিনি আমি পাম বুলি ভাবিছোঁ। আমি নলবাৰী জিলাৰ অন্তৰ্গত ঘগ্ৰাপাৰ শিক্ষাখণ্ডৰ উত্তৰাখণ্ডৰ যিখিনি ৰান্ধনী, মধ্যাহ্ন ভোজনৰ ৰান্ধনী আছোঁ, আটাইয়ে আমি লগ হৈ ইয়াত মাননীয় মুখ্যমন্ত্ৰী, মাননীয় শিক্ষামন্ত্ৰী আৰু লগতে আমি শলাগ ল'ব লাগিব ডিব্ৰুগড় জিলাৰ মাননীয় তৰংগ গগৈ বিধায়ক মহোদয়ক। তেখেতৰ সৌজন্যত আমি আজি এইখিনি কাৰ্যসূচী পাইছোঁ। মাননীয় শিক্ষামন্ত্ৰীক লগ পাইছোঁ, মাননীয় মুখ্যমন্ত্ৰীক আমি টুইটাৰ যোগে ক'ব পাৰিছোঁ, তেখেতক বাৰম্বাৰ শলাগ লৈছোঁ। সেয়েহে ইয়াৰ পৰা আমি আটাই ৰন্ধন কৰ্মচাৰীয়ে তেখেতক আমাৰ দুখৰ বেদনাবোৰ আঁকোৱালি লোৱাৰ বাবে আমি আটাইয়ে মিলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক শলাগৰ শৰাই যাচিছোঁ। প্ৰায় আমি 200মান মহিলাই লগ লাগিছোঁ অকস্মাত। তেখেতক ধন্যবাদ জনোৱাৰ কাৰণে নলবাৰী জিলাৰ আটাই মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মচাৰীসকলৰ আটাইৰ মংগলৰ কামনাৰ অৰ্থে আজি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিবৰ বাবে ইয়াত উপস্থিত হৈছোঁ। হয় বাইদেউসকল, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াকৈ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত যি বৃহৎ ঘোষণা কৰিছে, সেই ঘোষণাৰ পিছতে এনেদৰে ৰাজ্যৰ বিভিন্ন স্থানত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে আনন্দত আত্মহাৰা হৈ চৰকাৰক শলাগ জনাইছে। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।